हेलो गाइस वेलकम बैक टू माय चैनल जे ब्लॉग टेस्ट पूरा जी আমি আহিছোঁ ধান বানিবলৈ কেনেকৈ ধান বানে ধানৰ পৰা কেনেকৈ চাউল হয় তাকে আজি আপোনালোকক দেখুৱাম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে চেলাৰ মেচিন যিটো ধান দিয়া হয় ফাৰ্ষ্ট কোটা ইয়াত দুবাৰ তিনিবাৰ মান ধান দিয়া মেলা কৰাৰ পিছত ধানত অলপ লেতেৰা থাকি যায়। এইটো ধান দিয়াৰ পিছত আকৌ সেকেন্ড এইটো পলিশ মেচিন হয়। এইটো চাউলটো দিয়াৰ পিছত ভালকৈ চাফা হয় আৰু তলত যিখিনি দেখি আছে এইখিনি হৈছে ৰাইচ পলিশ। এই গৰু ছাগলী দানা হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ পিছত মেইন চাউলটো ইয়াত আহে। এতিয়া আমি ধান বানিবলৈ আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটোৱে হৈছে মেইন পলিশ মেচিন আৰু তলত যিখিনি দেখিছে এইখিনি হৈছে ৰাইচ পলিশ, যি হাঁহ মুৰ্গীৰ দানা হিচাপে ব্যৱহাৰ কৰা হয়, গৰু ছাগলী দানাও হয়। আৰু এইখিনি হৈছে মেইন চাউল যিখিনি আমি খাৱাৰ কাৰণে বৰ্তমান উপযোগী হৈ পৰিছে। বস্তাত ভৰাম আৰু এতিয়া ঘৰলৈ লৈ যাম। মিলৰ পৰা আহিলোঁ, বহুত গৰম লাগিলে সেইকাৰণে আম কাটি দিছে। আম খাম এতিয়া। আমটো খাই অলপ ধান উলিয়াব আছে আৰু যিহেতু আজিৰ পৰা হাত লাগিছে, কালিৰ পৰা ধান উলিয়াব নোৱাৰিম সেইকাৰণে এতিয়াই ধানটো উলিয়াই ল'ম। ধানটো উলিয়াই আৰু অমিতা পাৰি আনিম গছৰ পৰা, তাৰপিছত অমিতা খাম। তেনে বন্ধুসকল, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই।